আজি বিহুৰ মিটিংখনে দি দিওঁ বাবুক ফোন কৰি বাবুক তাকে হেল্ল' যে বিহু মিটিংখন দিবা লাগছে বাকী তাহোন কি আছে তাহাক কথা কৰি দিবি ফোন কৰি দিবি আজি মিটিং কৰবি আজি ক'ত মিটিঙত চলি মাখা নাহিব লকডাউন চলি আছে তাই বন্ধতে মিটিং কেন দিয়া হ'লবি না দে হ'ব দেচোন আহে নহয় তাহাৰ কথা কবি আৰু দে হ'ব দে বাকী কথাও ফোন কৰিবি লাষ্ট কাই থাকিল ইয়াক গাইমক ফোন কৰিব হেল্ল' নমুনা কথা দেখা দেখি নেকি নাছিল তাকেতো বাহিৰতে বহা আহা খাও নাই আজি হেৰি দে হ'ব দে এবাৰ দেৰি হ'ল নেকি নাই দে বব বাকী কথা নাহে নাকি নাহেও তই কি সদায় নিগেটিভটো হৈ থাকবি নাকি অলপ থাকে কাইপৰো দেখোন নাহেও ৰামৰা কথা তেতিয়াৰ পৰা ৰখি আছা নাকি দেখোন বহুটোৰ কাৰণে চাব খাইও নাহে নাকি আমি নাকি কথাই ফোন কৰাচোন ৰ কৰো মই কৈছিলো কাইও নাহে এতিয়া কি কৰা ক কাইও নাহে কি হেন্তা মিটিং দিছা কাইও যদি নাহে হৈ দে জিতে দে আৰু হৰি নাহে ইয়ত খুব পাইছে বোলে শুনিছো মিনটু গাইবা নেতে মায়েতে আৰু ফুলানোর কি হয় ফুলেনৰ এই সোপা দিলা আগাই কেতিয়াও বুজি নাপা নাকি আয়ো নাহে যদি মিটিং কেনসেল কৰ হৈ দে মিটিং কেনসেল কৰা নাগে এতিয়া আমি গোটেই কথা আলোচনা কৰি লওঁ পাছত তাহাক জানি দিম গোটেই দে আৰম্ভ কৰ এইবাৰ আছে বিহুৰ কথা কি ভাবছা বিহুৰ কথা কি ভাববা লাগে আধা পইচা মাৰিম আৰু আধা পইচা দি ফাংচন পাতিম এবাৰ বিহু নহয়ে পুৰণা ভিতৰত চাইছি এইবাৰ এই বিহু পাতাটো হেনে সেইকাৰণে ঠগি এখন দি নিয়মটো কৰি থলি তে এটা কাম কৰিলে ভাল হ'ব কি আমাৰ যিখিনি এইবাৰ কমিটিৰ পইচা আছে সেইখিনি চৰকাৰৰ ফাণ্ডত দি দিম চৰকাৰৰ ফাণ্ডত দিওঁতে কাৰ কেইটা হাতত যাব হিচাপে ৰাখবাৰ নাই চব অনলাইন দিছি হ'লেও যি তাৰে মাজৰ মানুহে পইচা নাখাব তাৰ কি গেৰেণ্টি আছে আৰু আমি দিয়া পইচাখিনি চৰকাৰে ৰাইজৰ মাজতে দি ভাগি দিব আমাক কিবা সেই দিব নেকি হিচাপ দিব নেকি হ'লেও সেনে নহয় কথাটো বাৰু কেনে এইগিলা বাদ দিয়া তই বাবা হৰকাণ্ড তই কৈতা তুই মনে মনে আছ দিতে পৰা মই আৰু কি কম যি ভাল দেখা কিবা এটা কৰ আৰু কিয় সি খেল পা বুলি জানা নাকি ৰ ময়ো কিন্তু দিতে পৰা কিবা কম কম বুলি ভাবি আছো হৈ দে এই কথা ক'বা চান্সে নেকি দিতে পৰা কাবে তে বকি আছে নহয় ৰ মোৰো এটা কিবা কথা ক'বা আছে বান্দাৰ ৰয় তই এটা কেছটো কি জানা না মই ভাবছো ময়ো কিবা এটা ভাবছো দে বান্দা তই এটা কথাটো শুন যে আমাৰ যিখিনি কমিটিৰ পইচা আছে সেইখিনি পইচাই দি আমি গাঁৱৰ যিগিলা মানুহ আছে আমি তাহাক বস্তুখিনি ভাগে দিওঁ তে বান্দা তোৰটো কৈছা আমাৰ যিখিনি অঞ্চলৰ মানুহ আছে সেই মানুহখিনি যি মানে চৰকাৰী চাকৰি নকৰে আৰ্থিকভাৱে দুৰ্বল কাম চাম কৰি খাই আছে তাহাৰ মাজত পইচাটো ভাগে যাওঁ কি হ'ল কিয় চাই আছা বান্দাৰ মানে মই কি বুকিছিলো মই ভাবাটোহে কৈছো তই ভাবাটো কৈছা বাবুৰ কথাটোৱে ভাল হ'ব কিন্তু মোৰটো ভাল কি ক একো ভাল নহয় তই পাৰে মোৰ মাজৰ কথা নমাই থাকে নহয় মই কি কম বুলি ভাবিছিলো জানা চাৰিটা কোনোবাই ঘৰত চব্জি ৰাখব কোনোবাই কিবা নাখিব কিবা গায়ৰে বেলেগ বেলেগ প্ৰয়োজনীয় বস্তু আছে সেইকাৰণে যদি আমি পইচা দি দিওঁ নিজাকে তাতৰ বস্তু কিনি দি আৰু নিজে কিনি ল'ব আৰু বস্তুটো বুজিছা না সেইটো হয় ঠিকে কৈছা তে কি ভাবা মই আৰু এটা কথা ভাবছো কি মানে আমাৰ এই যিটো আমাৰ কমিটিত সিদ্ধান্ত ললো আমি এনেকে এটা এখন এই নটিচ টাইপৰ প্ৰস্তাৱ এটা লিখি আমাৰ কাষৰ যিমানখন কমিটি আছে গাঁও মানে আছে গোটেই এই নটিচখন দি দিম
চাওঁ আৰু বস্তুটো মানে না নামনে বৰ এতিয়া মানে তাৰমানে তাহাৰ কথা আমাৰ কামটো আমি কৰোঁ আমি এটি প্ৰস্তাৱ হেৰি কৰিছোঁ গতিকে তাহাকো খেতি দিবি চাব পাৰিতো এইটো কথাই ভাল হ'ব একো ভাল নহয় তই মাজত মানে নচা ভাৱ তেনেকুৱা মানে না দে তোৰ প্ৰস্তাৱ লেখা বাবু সেই বাকী কথা কবি মানে প্ৰস্তাৱ যি লিখি দে হাতটো সি ক'ব দে ৰ'দটো তই কৰ যা হে যা দে তই কওঁ লাজ লাগে এখনত দেখো তো ৰাইজ ভিডিঅ'টো পাই চাই কেনে লাগিল মই নাজানো যদি ভাল লাগিছিল বস্তুখিনি কৰি দিব আৰু গোটেই কমিটি আপোনালোকৰ ওচৰত কমিটিখিনিক জনাব আৰু আমি কাম কৰিব লাগে বুলি তই বন্ধ কৰ তো গাইজ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এনেও আমি নতুন আমি এনেও নতুনেই গতিকে কিবা যদি ভুল হৈছে কমেণ্ট কৰি জনাব আৰু বিহুৰ ওপৰত লৈছোঁ মানে আপোনালোকে যাতে যিমান কমিটি আছে গোটেইকে জনাব এই পইচাটো এইবাৰতো বিহু নহয় গতিকে দুখীয়াক অলপ সহায় কৰিব তো ছাবস্ক্ৰাইব কৰিব কিবা ক'ব আছে যদি কওঁ নাই যা মা যা